रुंसारि बीर सिलागां बसुमतारीनि खुंगा 25थि थैनाय सान फालिदों। मोनसे समाव बर' हारिखौ गुबुननि गादबनाय नासयनायनिफ्राय उदां खालामनो आरो हारिनि रैखाथि थामोनथा उदांस्रिनि थाखाय आखायाव हाथियार लानानै सोमावसारबोनाय बड' लिबारेशन टाइगार थामहिनबा BLTनि गायसनगिरि आफादगिरि बीर सिलागां बसुमतारीनि दिनै थैनाय सान। बोसोरफ्रोमबो बिथां जोहोलाव बीर सिलागां बसुमतारीनि थैनाय सानखौ क'क्राझार जिल्लानि सिङाव थानाय बनरगाव बंसि गामियाव फालिबोनाय बायदिनो दिनैबो बीर सिलागां बसुमतारी मुंख्लं खाम्फा सामलाय आफादा बिथांनि मांखरसालियाव 25थि थामहिनबा रुफाथि मायथाइ फालिथाय थैनाय सानखौ मेहेरगोनाङै फालिनाय जादों। दिनै थैनाय सान फालिनायनि लोब्बायैनो मांखरसालियाव रुंसारि बीर सिलागां बसुमतारीनि गोदानै बानायनाय मुसुखाखौ बेखेवनानै होयो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। दिनै फुंबिलि समाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर', MLA लरेन्स इस्लारि, मावफुं सोद्रोमा रेवरेवा नार्जिहारिजों लोगोसे रुंसारि बसुमतारीनि आंगो बिसि आरो ओनसोलनि गोबां मेलेमजिबि मावसुमैफोर रायजो राजाफोरा बाहागो लानानै रुंसारि बीर सिलागां बसुमतारीनि खाम्फायाव बिबारजों मान बावो। बर' জনগোষ্ঠী আজি খুব ভাগ্য বুলি ক'ব লাগিব। বৰ জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত বহুখিনি বীৰ নেতাসকলে নেতৃত্ব দিছিলে আৰু সেই নেতাসকলৰ ভিতৰত বীৰ চিলাগাঙো এজন আছিলে। বড' লিবাৰেশ্যন টাইগাৰ এপছু মুভমেণ্টৰ যিটো ছেকেণ্ড ফেজ সেই সময়ত বড' লিবাৰেশ্যন টাইগাৰ জন্ম হৈছিলে। প্ৰথম ফেজত 1987ত বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত যিটো পৃথক ৰাজ্যৰ আন্দোলন আৰম্ভ হৈছিলে সেই সময়ত গণতান্ত্ৰিক যিটো অহিংস আন্দোলন হৈছিলে সেই সময়ত আমাৰ প্ৰায় 1135 জন শ্বহীদ হৈছিলে। ইয়াৰ পিছত যেতিয়া ছেকেণ্ড মুভমেণ্ট আৰম্ভ হ'ল 1996ত BSCটো ৰিজেক্ট কৰি তাত এপছুৰ সংগ্ৰাম গণতান্ত্ৰিকভাৱে চলিছিলে আৰু বন্দুক লৈ পেলাই অস্ত্ৰ সংগ্ৰাম BLT আৰম্ভ কৰিছিলে আৰু তাত তেখেতে প্ৰথম চেয়াৰমেন হিচাপে নেতৃত্ব দিছিলে। কিন্তু শাৰীৰিক কিছুমান কাৰণত পিছত তেখেতে নেতৃত্ব ল'ব নোৱাৰিলে আৰু 1997ত তেখেতে স্বৰ্গবাসী হ'ল। আজি বহুত বছৰৰ পিছত প্ৰায় 25 বছৰৰ পিছত তেখেতৰ সমাধিত এটা তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ পাই অপেনিং কৰিবলৈ পাই মই নিজকে সৌভাগ্য বুলি ভাবিছোঁ। তেনেকুৱা এজন নেতা যি নেতাই নেকি বড়ো জনগোষ্ঠীৰ কাৰণে নিজৰ সৰ্বস্ব ত্যাগ কৰিছিলে, যি নেতাই নেকি বড়ো জনগোষ্ঠীক খুব অন্তৰেৰে ভাল পাইছিলে আৰু নিজৰ মানে সকলো জীৱনৰ যিটো আনন্দ বা জীৱনৰ যিটো লক্ষ্য সেইটো ত্যাগ কৰি জাতিৰ কাৰণে উচৰ্গা কৰিছিলে। তেনেকুৱা এজন নেতাৰ আজি প্ৰতিমূৰ্তি ইয়াত যিটো আমি আজি অপেনিং কৰিবলৈ পাইছোঁ মই খুব ভাল পাইছোঁ, আনন্দিত হৈছোঁ। অনাগত দিনত বড়ো জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ যিটো কাম চলি আছে নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত বড়োৰ বিভিন্ন ছেকশ্যনৰ নেতৃত্বত ইয়াত সকলো একত্ৰিত হৈ আগবাঢ়ি যাব লাগিব আৰু সেই বীৰ নেতাসকলৰ যিবিলাক বাণী এইটো আগত লৈ সদায় আমি আগবাঢ়ি যাব লাগিব। আজি বড়ো জনগোষ্ঠী যদি এনেকুৱা এটা স্থিতিত এনেকুৱা এটা অৱস্থাত যদি আমি আহিবলৈ পাৰিছোঁ ইয়াত তেখেতসকলৰ কণ্ট্ৰিবিউশ্যনৰ কাৰণে পাৰিছোঁ। গতিকে মই তেখেতৰ স্বৰ্গীয় আত্মা স্বৰ্গত যাতে সদায় শান্তিৰে থাকিব পাৰে ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ।